हेलो फ्रेंड्स गुड मॉर्निंग आशा करूँ आपलोक सकले भाले आछे। আজি মোৰ এই ব্লগটোত মই দেখাবলৈ গৈ আছোঁ মোৰ নিজৰ ডে টু ডে লাইফৰ এটা ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পাব। চ' মই আজি যাবলৈ ওলাইছোঁ দিল্লী আৰু এতিয়া বাজিছে আপোনাৰ অলমষ্ট 4:30 বাজিব হৈছে। চ' ফটাফট ওলাওঁ আৰু আপোনালোক সকলোকে মোৰ লগত লৈ যাওঁ দিল্লী। চ' লেটছ ষ্টাৰ্ট ভিডিঅ'। চ' গাইজ আই এম ৰেডি এজ ইউ কেন সি এণ্ড নাও লেটছ গো টু দিল্লী। सो फ्रेंड्स मैं एयरपोर्ट पालोहि इते आमार किछुमान फर्मेलिटीज है साइन इन साइन आउट एबुर है ब्रीफिंग है सबखिनि होवार पाछते आमी फ्लाइटत जाऊँ। सो फ्लाइटर भितरतो मैं आपनालोকক देखुवाब नोवारिम बिकज एलाउड নহয় जिमानखिनि पारो स्थिर मैं देखुवाम। सो एयर ब्रिज है। सो फाइनेली आमी दिल्ली पालोहि एतिया आमी आको दिल्ली अफिसत गई साइन आउट करि आमी होटेल ओलाई जाम। सो बोलक मोर लगत। सो आमार बेसर सब फर्मेलिटीज हो गल साइन आउट हो गल एतिया डायरेक्ट होटेल जाम और पूरा रेस्ट लम। हेलो जानवी। सो फाइनेली आमार गाड़ी आहिले एतिया दिल्ली एयरपोर्टर बाहिरते आसो एज यू कैन सी। सो इते बहुत बेसि ठंडा और ड्राइवर आइसे 10 मिनिट माনৰ पाছত। सो बोलो होटेल जाऊँ एतिया। कंसिस्टेंसी से ही रिश्ता हमेशा खूबसूरत बना रहता है। सुनिए रेडियो सिटी लव गुरु को। Hey guys, finally we reached the hotel. तो होटेलখন देखि बहुत बेसि शांति লাগিছে গোটেই ৰাতি নুশুৱাকৈ আহিছোঁ এতিয়া অলপ শুব পাৰিম। চ' এনিৱেইজ ব'লক ভিতৰলৈ যাওঁ। सर रिसेप्शन है कि शादी है? आज मेहंदी और संगीत हुआ है। अच्छा मेहंदी और संगीत है तो नाचेंगे ना? नहीं अभी वहाँ डीजे सेटअप होगा उससे पहले लंच है शाम को। গাইজ চি মই আছোঁ এতিয়া লেমন ট্ৰি হোটেল দিল্লীত। চ' ইয়াতে কাৰোবাৰ বিয়া আছে চ' বহুত ধুনীয়াকৈ ডেক'ৰেট কৰিছে সিহঁতি। বহুত প্ৰিটি লগ ৰে। চ' ফ্ৰেণ্ডছ আমি ফাৰ্ষ্ট ব্ৰেকফাষ্ট কৰি লওঁ এণ্ড দেন ৰুমত যাম। So guys, let's enter our room. This is our room for today. अच्छा इसमें बैल्कनी है क्या? No. এতিয়া বহুত বেছি ভাগৰ লাগিছে অলপ দেৰি শুম ফ্ৰেছ হ'ম আৰু শুই যাম। ৰাতি 3টা বজাতে উঠা বহুত বেছি ভাগৰ লাগিছে চ' গম নাপাওঁ আৰু দুপৰীয়া লাঞ্চ কৰিবলৈও সাৰ পাওঁ নে ৰাতি ডিনাৰ কৰিবলৈ সাৰ পাওঁ। চ' ঠিক আছে মই অলপ দেৰি শুম। চ' ফ্ৰেণ্ডছ মোৰ ইমান টোপনি নধৰিলে চ' আই অৰ্ডাৰ্ড চাম ফুড ফৰ মি। এইকেইটা আইটেমছ হয় ভেজতে অৰ্ডাৰ কৰিছোঁ। খাই পেলাই চাওঁ যদি অলপ টোপনি ধৰে নহ'লে মই ইভিনিং চায়ে খাবলৈ ওলাই যাম তললৈ। চ' দিজ আৰ দ্য আইটেমছ আৰু মই ফটাফট খাই লওঁ। তো মই জাষ্ট উঠিলোঁ এতিয়া মই চাহ খাবলৈ গৈছোঁ তললৈ।
সো গাইজ মই জাষ্ট চাহ খাই অলপ বাহিৰলৈ ওলাই আহিছোঁ বহুত বেছি ঠাণ্ডা হয় বাহিৰত বাট ভিতৰতো বৰ লাগি আছে ৰুমমেট শুই আছে আৰু মোৰো ইমান ভালকৈ টোপনি ধৰা নাই চ' ভাবিছোঁ অলপ ৱক কৰোঁ অলপ যদি গৰম উঠে দেন আই উইল গ' ইন ছাইড আৰু মই পাহৰিও গ'লোঁ গৰম কাপোৰ আনিবলৈ এজ বিকজ বম্বেত ইমান ঠাণ্ডা নহয় আই ফৰগট টু ব্ৰিং ৱাৰ্ম ক্লথছ চ' এনিৱেইজ বাহিৰত ঠাণ্ডা হয় যদিও বহুত ধুনীয়া লাগিছে ফ্ৰেছ এয়াৰ ঠাণ্ডা কুল এয়াৰ আৰু বাহিৰত একটা মল হয় চেণ্ট্ৰেল মল এণ্ড ৱৰ্ল্ডমাৰ্ক 2 আছে ওচৰতে গুড মৰ্ণিং গাইজ just woke up now I'm traveling back to Bombay and the time is now 4:30 in the morning so we have the departure by 6:45 and फटाफट ready ho and again let's take you guys back to Bombay so yeah let's start the journey roommate washroomot ase till then ma फटाफट चाहतो बनाई लो So friends, मैं almost Delhi airport पालोহি सेम कालिर निচিনাকে ব্রিফিং সাইন ইন এইবোৰ কৰাৰ পাছত সকলো ফৰ্মেলিটিজ কৰাৰ পিছত আমি এয়াৰক্ৰাফ্ট যাম সো লেটস গো So सब formalities হৈ গ'ল and now we are heading towards the aircraft so let's go guys so finally মুম্বাই আহি পালোহি এতিয়া ঘৰলৈ গৈ আছোঁ ৰাস্তাতে আছোঁ পামগৈ আৰু ঘৰ তো ঘৰলৈ গৈ মই আপোনালোকৰ লগত আকৌ কথা পাতি আছোঁ চ' ব'লক হেল্ল' ফ্ৰেণ্ডছ জাষ্ট ঘৰ আহি পালোহি ড্ৰেছ চেঞ্জ জাষ্ট ফটাফট কৰি আহিছোঁ চ' মই এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ মোৰ এই ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায় লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু নিশ্চয় কমেণ্ট কৰিব বেয়া হ'লেও কমেণ্ট কৰিব একো নাই আৰু ভাল হ'লেও কমেণ্ট কৰিব আই উইল ৱেইট ফৰ ইয়'ৰ কমেণ্টছ আৰু কাষতে থকা ন'টিফিকেশ্যন বেলটো নিশ্চয় প্ৰেছ কৰিব আৰু কি ক'বলগীয়া থাকিলে ইয়া এইটোৱে মোৰ লাইফ ডেইলি লাইফ বুলিয়ে ক'ব পাৰি চ' ঠিক আছে বাই বাই তেতিয়াহ'লে টেক কেয়াৰ